বাওঁ ফালেদি ঘূৰিলে সোঁ দুৱাৰেদি তলৰ 3 তলালৈ নামিব পৰা যায়। সোমাই গৈ আকৌ নামিবৰ আৰু উঠিবৰ সুকীয়া সুকীয়া পথ আছে। দৈব্যাত দিহা হেৰালে সোমোৱা মানুহ ওলাবলৈ হতকাই দিহা নাপায়। পাকঘূৰণি খাই চক্ৰবিহুত ঘোঁৰা দি ঘূৰি থাকে। কোনো অনাভুৱা মানুহে কেতিয়াবা ওলাবলৈ বিচাৰি সোমাইহে যায় আৰু সোমাবলৈ বিচাৰি ওলাইহে আহে। তলৰ 3য় তলাৰ পৰা পূবমুখে এটা পাতালী নলা দিখৌ নৈত ওলাইছেগৈ। ইয়াৰ উদ্দেশ্য আছিলে কোনো শত্ৰুৰ আক্ৰমণ হ'লে সেই সুৰংগেদি ৰজা ওলাই গুচি যাব পাৰে। এনে অদ্ভুত কলাকৌশলৰ ঘৰ ভাৰতবৰ্ষৰ ভিতৰত দ্বিতীয় এটা নাই। ই পৃথিৱীৰ 8ম আশ্চৰ্যৰ লেখত পৰাৰ যোগ্য। কাৰেঙৰ সমতলৰ মজিয়াৰ সমানে পূবলৈ উত্তৰা দক্ষিণাকৈ দীঘে 9 কুৰি হাত, পথালিয়ে 3 কুৰি হাত পৰিমাণৰ এটা সুদীৰ্ঘ প্ৰকাণ্ড 18 কোঠালীৰ পকী ঘৰ। তাত ৰজাৰ গা চোৱা লিগিৰা আৰু সৈন্যদল থকাৰ ব্যৱস্থা আছিল। ইমূৰৰ পৰা সিমূৰলৈ পহৰীয়াই পহৰা দিয়া এটা দীঘল বাট, তাৰ মাজে দুফাল কৰি ঘৰটো 36 কোঠালীৰ আছিল। হঠাৎ আক্ৰমণকাৰী শত্ৰুৱে এই ঘৰৰ ভিতৰত সোমালে উৱাদি নাপাই উলটি নিজে ধৰা পৰেগৈ। বৰ্তমান তলাতল ঘৰটোৰ মাটিৰ ওপৰৰ 2টা মহলাৰ ভগ্নাৱশেষে আছে। ভূমিকম্প, প্ৰাকৃতিক দুৰ্যোগ আৰু বিভিন্ন লুণ্ঠনকাৰীৰ কবলত পৰি তলাতল ঘৰৰ পূৰ্বৰ গৰিমা যথেষ্ট ম্লান পৰিছে। তলাতল ঘৰৰ তলৰ মহলাটো ঘোঁৰাশাল, গুদামঘৰ, চাওদাঙে পহৰা দিয়া স্থান আৰু লিগিৰীসকলৰ পকাঘৰ আৰু ওপৰৰ মহলাকেইটা ৰজা আৰু ৰাজপৰিয়ালৰ লোকৰ থকা ঘৰ আছিল। উত্তৰ ফালে মাজভাগত এটা 8 কোঠানীয়া পূজাঘৰ আছে। তলাতল ঘৰটো প্ৰায় 3 কিলোমিটাৰ পৰিসীমাৰ এটা গড়ে আৱৰি আছে। তলাতল ঘৰৰ থকা ৰংপুৰ নগৰখনত প্ৰতিৰক্ষাৰ বাবে পানী দুৱৰী, নদুৱাৰ, বৰদুৱাৰ, দৰিকা দুৱাৰ, মাটিঘৰৰ দুৱাৰ, কমলাবৰীয়া দুৱাৰ, নাচনী দুৱাৰ আদি বিভিন্ন প্ৰকাৰৰ দুৱাৰ আছিল। সকলো সময়তে এই দুৱাৰবোৰত ৰজাঘৰীয়া সৈন্যই পহৰা দি আছিল। বিভিন্ন কাম কাজ আদিত সুচাৰুৰূপে সম্পাদন কৰাৰ বাবে তলাতল ঘৰৰ কোঠাবোৰ সুশৃংখলভাৱে সজোৱা হৈছিল। তলাতল ঘৰৰ বিভিন্ন ঘৰবোৰ আছিল এনেধৰণৰ: বৰচৰা ঘৰ, দেওঘৰ, চটাইচৰা, বৰঘৰ, ৰজা আৰু আইদৌ পৰিসকলৰ শোৱনি কোঠা, বুলনি কাৰেংঘৰ, মৰংঘৰ, বিভিন্ন ধৰণৰ টোল ঘৰ, বুলনি ঘৰ, পালি ঘৰ, মংগলচোৱা ঘৰ, যন্ত্ৰ থোৱা ঘৰ, দোলাকাষৰীয়া চৰা ঘৰ, বেংশালৰ ঘৰ আদি। ৰংপুৰ নগৰত পূজা পাতল কৰিবৰ বাবে কেইবাটাও মন্দিৰ আছিল। তলাতল ঘৰৰ লগতে লগ লাগি এটা গোসাঁই ঘৰ আছিল, যিটো বৰ্তমানো দেখা পোৱা যায়। এই ঘৰতে মহন্তসকলে নগৰৰ গোসাঁইঘৰীয়া বা কমলাবৰীয়া দুৱাৰেদি সোমাই আহি স্বৰ্গদেউক পূজাৰ নিৰ্মালি দিছিল। এই গোসাঁই ঘৰটো স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল। আহোম ৰাজত্বকালত নিৰ্মাণ কৰা গড়গাঁৱৰ কাৰেংঘৰ
আৰু ৰংপুৰৰ তলাতল ঘৰ বা কাৰেং ঘৰৰ নিৰ্মাণ কৌশল বা পদ্ধতি অতি উচ্চ পৰ্যায়ৰ আছিল। এই ৰাজকাৰেং দুটাৰ মাটিৰ তলত 3 মহলা, ওপৰত 3 মহলা আৰু মাটিৰ সমানকৈ এটা মহলা আছিল। ৰংপুৰৰ তলাতল ঘৰৰ পৰা গড়গাঁৱৰ কাৰেংঘৰক প্ৰায় 8 মাইল দীঘল পকী সুৰংগ এটাৰে সংযোগ কৰা হৈছিল। তলাতল ঘৰৰ পৰা দিখৌ নদীলৈ আন এটা সুৰংগ থকা বুলিও জনা যায়। তলাতল ঘৰৰ কাষত থকা সোণতলা পুখুৰীলৈ জয়সাগৰ পুখুৰীৰ পৰা পানী আনিবলৈ এটা পকী নলাৰ ব্যৱস্থা আছিল। তলাতল ঘৰ, গড়গাঁৱৰ কাৰেংঘৰৰ, ৰংপুৰৰ ৰংঘৰ আদি নিৰ্মাণ কৰিবলৈ প্ৰয়োজন হোৱা শিল নগা পাহাৰৰ পৰা অনা হৈছিল। ঘৰ আৰু মন্দিৰবোৰৰ ভেটিত গুটীয়া শিল আৰু গাঁথনি কৰিবলৈ চটীয়া শিল ব্যৱহাৰ কৰা হৈছিল। নগা পাহাৰৰ পৰা অনা শিলবোৰ বিভিন্ন জোখত কাটিবৰ বাবে শিলাকুটিসকলক নিয়োগ কৰা হৈছিল। গাঁঠি থোৱা শিলবোৰত বিভিন্ন দেৱ-দেৱী, জীৱ-জন্তু, গছ-লতা আদিৰ চিত্ৰ খোদিত কৰা হৈছিল। চিত্ৰসমূহৰ ভাস্কৰ্য শৈলী যথেষ্ট উন্নত মানৰ আছিল। চটীয়া শিলবোৰ কৰাল দি গাঁথনিৰ কাম কৰা হৈছিল। আলতীয়া মাটিৰ লগত কৰাল মিহলাই ইটাসমূহ সাঁচত মাৰি ফুল লতা কাটি ইটা ভাটাত তৈয়াৰ কৰি লোৱা হৈছিল। সাঁচত মাৰি লোৱা ইটাসমূহ সাঁচে সাঁচে মিলাই লোৱা হৈছিল। পোৰামাটিৰ ভাস্কৰ্যৰ লগতে কৰালেৰেও দৌল দেৱালয় আৰু অট্টালিকাৰ বেৰত বিভিন্ন দেৱ-দেৱী, ৰজা, ডা-ডাঙৰীয়াৰ বিভিন্ন মূৰ্তি আৰু গছ-লতা, জীৱ-জন্তু আদি চিত্ৰ গঢ়ি তোলা হৈছিল। তলাতল ঘৰৰ বেৰত এনে ভাস্কৰ্যৰ চিন বৰ্তমানেও দেখা পোৱা যায়। স্বৰ্গদেউ শিৱসিংহৰ ছত্ৰভংগ যোগ পৰাৰ বাবে বৰৰজা ফুলেশ্বৰী কোঁৱৰীয়ে শিৱসিংহৰ হৈ দেশ শাসন কৰিছিল। ফুলেশ্বৰী কোঁৱৰীয়ে দুৰ্গা পূজাৰ আয়োজন কৰি মোৱামৰীয়া মহন্তক আমন্ত্ৰণ কৰি গোসাঁই আৰু তেখেতৰ শিষ্যসকলক বলপূৰ্বক দুৰ্গা পূজাৰ বলিৰ ফুট দিয়াইছিল। এই ঘটনাক কেন্দ্ৰ কৰি দেশত মায়ামৰীয়া বা মোৱামৰীয়া বিদ্ৰোহৰ সূত্ৰপাত ঘটিছিল। মোৱামৰীয়া বিদ্ৰোহত 1782 খ্ৰীষ্টাব্দৰ পৰা 1786 খ্ৰীষ্টাব্দলৈকে আহোম সেনা আৰু মোৱামৰীয়া বিদ্ৰোহীৰ মাজত হোৱা ৰণত ৰাজধানী ৰংপুৰ আৰু তলাতল ঘৰৰ বিস্তৰ ক্ষতিসাধন হৈছিল। স্বৰ্গদেউ লক্ষীসিংহই দিখৌ নদীৰ ওপৰত এখন পকী দলং সজাৰ আয়োজন কৰিছিল। দলং নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা শিল যোগাৰ নোহোৱাত স্বৰ্গদেউৰ আদেশত ৰংপুৰৰ তলাতল ঘৰৰ চূড়া খহাই ইটা যোগাৰ কৰা হৈছিল। মোৱামৰীয়া বিদ্ৰোহ দমনত আৰু অধিক সময় দিব লগা হোৱাৰ পৰিণতিত অৱশেষত দিখৌৰ দলংখন নিৰ্মাণ কৰা নহ'ল। এনে এক অবাঞ্ছিত ঘটনাত তলাতল ঘৰৰ বিস্তৰ ক্ষতিসাধন হয়। গৰিনাথ সিংহৰ দিনত দেশত মোৱামৰীয়া বিদ্ৰোহে উগ্ৰৰূপ ধাৰণ কৰে আৰু ৰজাঘৰীয়া সৈন্যই মোৱামৰীয়া বিদ্ৰোহ দমনত ব্যৰ্থ হোৱাত স্বৰ্গদেৱে ব্ৰিটিছ শাসকৰ সহায় বিচাৰে। কেপ্টেইন ৱেলছৰ নেতৃত্বত ব্ৰিটিছ সেনা আহি মোৱামৰীয়া বিদ্ৰোহ সম্পূৰ্ণৰূপে দমন কৰি মোৱামৰীয়া বিদ্ৰোহীৰ হাতৰ পৰা ৰংপুৰ নগৰ 1794 খ্ৰীষ্টাব্দত উদ্ধাৰ কৰে। মোৱামৰীয়া বিদ্ৰোহীয়ে ছাৰখাৰ কৰি যোৱা ৰংপুৰ নগৰত গৰিনাথ সিংহই ৰাজকাৰ্য চলাবলৈ মন নকৰি 1795 খ্ৰীষ্টাব্দত যোৰহাটলৈ ৰাজধানী স্থানান্তৰ কৰে। লগে লগে ৰংপুৰৰ তলাতল ঘৰ এৰাবাৰীত পৰিণত হয়। 1886 খ্ৰীষ্টাব্দত মান আৰু ব্ৰিটিছ সেনাৰ যুঁজৰ পৰিণতিত
সম্পাদিত ইতিহাস প্ৰসিদ্ধ ইয়াণ্ডাবু সন্ধিৰ চৰ্তমতে অসম ৰাজ্য ব্ৰিটিছৰ অধীন হয় আৰু 600 বছৰীয়া আহোম ৰাজত্বৰ অৱসান ঘটে। স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ ৰাজত্বকালত সুৰংগ আৰু ভূতলৰ ভিতৰত থকা 3 মহলা সেইদিন ধৰি এক গভীৰ ৰহস্য আৰু কিংবদন্তীৰ বিষয় হৈ পৰে। বিজ্ঞানসন্মতভাৱে তলাতল ঘৰৰ ভূতলৰ 3 মহলা আৰু সুৰংগ খনন কাৰ্য চলালে তলাতল ঘৰ সম্পৰ্কে বহুতো নজনা তথ্যৰ সম্ভেদ পোৱাৰ সম্ভাৱনা আছে।